তো গাইস মই পানীৰ মাজত পুৰা বাগাত দি আছো চাওক পুৰা পানীৰ মাজত একদম মজা এনজয় এইপিনে চাওক গাইস একদম ল'ৰা ছোৱালী চবে নাচি আছে একদম পুৰা পানীত একদম গা ধুই আছে আৰু চাওক গাইস আমাৰ এই মানুহ কটা আহি আছে খানা চানা লৈ একদম সৰু সৰু লৈ আজি ভিলেজ কুকিং আনব ভিলেজ কুকিং ইয়াৰ পৰা মানে এই সাইডে আপোনাৰ ভূটান আৰু এই সাইডে আপোনাৰ ইণ্ডিয়া কি ডাঙৰ ডাঙৰ চিকেন লেগ পিস দেখিছেনে গাইস বম ডাঙৰ ডাঙৰ চিকেন লেগ পিস আনিছো আজি তো এনেকুৱা পৰিবেশত পাহাৰীয়া পৰিবেশত চাওক গাইস চিকেন লেগ পিস ফ্ৰাই কৰি আছো কি মজা তাৰ মানে পৰিবেশ তো গাইস এইটো চাওক বম ডাঙৰ চিকেন লেগ পিস কোনে কৈছে গৰমৰ দিনত পিকনিক খাব আজি নৰি পাৰো না নৰি ভাইটি খুৰা উফ ইমান গৰম বাপা 38 ডিগ্ৰী গৰম দিছে আজি থাকবা পাৰা নাই ঘৰত এই পুৱা মোটামুটি 7টা বজাতে আজি 37 ডিগ্ৰী গৰম আৰু তো দিপৰা হবা আছে নৰুদে ঘৰত থাকপাৰ লগৰ এটাকে ফোন কৰো ৰকবে যাব লাগব হেল্ল' ক'ত আছা কেনে গৰম দিছে পুৱাই পুৱাই এই ক'ৰবাত যাওঁ ঠাণ্ডা জেগাত ক'ত ঠাণ্ডা জেগা আছে চেৰাপুঞ্জী হে এই আৰু হঠাৎ চেৰাপুঞ্জী যাব পাৰি নেকি পাঠশালাৰ পৰা চেৰাপুঞ্জী ইমান কিলোমিটাৰ আপ ডাউন 500 কিলোমিটাৰ নৰু অলপ ওচৰতে কওঁ য'ত গা চা ধুব পাৰি বঢ়িয়া জেগা আছে ক'ত আছে দাৰাগাঁও শুনচোৰৰ নামটো মই যাই পোৱা নাই আজিলৈকে কেনে পুৰা জলপ্ৰপাত হেন নেকি দাৰাগাঁৱত জলপ্ৰপাত কিনো কলিয়ে তই দে অ' আচ্ছা আচ্ছা নদী হেন নিজৰ আহেন তাৰমানে পানী কেনে ঠাণ্ডা না পুৰা বঢ়িয়া এটা কাম কৰ কালি ৰাতিও মানে দালি আৰু লেবু টেঙা খালোঁ এইকেইদিন দালিৰ পানী লেবু টেঙা খাইছোঁ দে গৰম না দাদাঘৰত যাম যেতিয়া বঢ়িয়াকৈ খানা চানা বানে খাম দল না কি মই মাংস 1 কিলো লৈ লওঁ তই তোৰ আগৰ দোকানৰ পৰা চব্জি তব্জি অলপ লৈ লওঁ বঢ়িয়াকৈ আৰু গাড়ীটো তেলটো ভৰি লওঁ ব'ল যাওঁ আৰু কোনোবাই যাই যদি লগ ধৰ 4টা মানে গুচি যাওঁ ভাল লাগব না কি দে হ'ব দে দে ফাইনেল একদম ফাইনেল দে তো গাইস ওয়েলকাম টু ফুডছ এণ্ড ট্ৰেভেল প্ৰ টিম তো মানে বিৰাট গৰম দিছে দেখছে আপোনালোকে একদম গৰমত তাৰমানে এতিয়া পুৱাই 7টা বজাত ইমান গৰম তো মানে ব্লগ দাৰাগাঁৱৰ পৰা ফুৰি আহোঁ দাৰাগাঁও কেনে জেগা তাত কি খাম কি কৰিম গোটেইখিনি একদম ভালকৈ দেখাম মজাকৈ তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি দেৰি নকৰোঁ তো ডাইৰেক্ট ৰাস্তাৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ ওলাই আহিলোঁ ৰ'ব দাৰাগাঁও যাবৰ কাৰণে তাৰমানে ঘৰৰ পৰা ডাইৰেক্ট গাড়ীত জাপ মাৰি পৰিলোঁ আৰু আজি মোৰ লগত আৰু বেলেগ বেলেগ মানুহ আছে দেখাই দিয়ক পিছপিনে দেখাই দিয়ক কোন আছে দেখাই দিয়ক এয়া মোৰ লগত আছে আমাৰ ভাইটি খুৰা আৰু এয়া আছে বাবলা দা বিৰাট গুণ্ডা মানুহ কিন্তু বিৰাট গতিকে আৰু বঢ়িয়াকৈ যাই আছোঁ এতিয়া কেমেৰা মোৰ ৰাজুদাই কৰিছে ৰাজুদাক একবাৰ দেখাই দিয়ক ৰ'ব এই চাই লওক ৰাজুদা তো আমি চাৰিজনে যাই আছোঁ মজাকৈ চাওক কি ধুনীয়া ৰাস্তাৰ ফিল আৰু ধুনীয়া একদম ৰ'দটো ওলাইছে তো গাইছ ব্লগ বেছি দেৰি নকৰি যাই থাকোঁ তাৰমানে দাৰাগাঁৱত গৈ আমি কি বনাম কি খাম কি গা ধুম কেনেকুৱা জেগা গোটেইখিনি একদম মজাকৈ দেখাম আপোনালোকক তো চাই বিৰাট ভাল লাগিব ভিডিঅ'টো আৰু একদম শেষলৈকে চাই থাকব কিন্তু ভিডিঅ'টো তো গাইছ বেছি নেদেখাওঁ আৰু কেৱল মই আপোনাৰ দাদাকো কহাই দি সোমাব লাগে লোকেশ্যনটো বুজাই দি মই মোৰ ঘৰ পাঠশালাৰ পৰা যাই আছোঁ তো মই কহাই দি সোমাব লাগিব দাদাকত যাব লাগিব মই লোকেশ্যনটো বুজাই ধুনীয়া জেগা একদম তো গাইছ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ একদম বঢ়িয়াকৈ চাওক এয়া বৰমাহ এইখন হৈছে বৰমাৰ অভাৰ ব্ৰিজ তো অভাৰ ব্ৰিজৰ পৰা আমি তলেদি সোমাই যাব লাগিব গাইছ এনেকৈ তলেদি এটা ৰাস্তা আছে চাবু এটা আছে তো চাওক এইখন অভাৰ ব্ৰিজ চিধাই গৈছে আপোনাৰ আৰু আমি এনেকৈ তলেদি তাৰমানে এইপিনে সোমাই যাব লাগিব লেফ্ট চাইডে সোমাই যাব লাগিব বঙাইগাঁও চাইডৰ পৰা আহিলে লেফ্ট চাইডে এনেকৈ সোমাই যাব লাগিব আপোনাৰ তো গাইছ বৰমাৰ অভাৰ ব্ৰিজখন এইটো মিডিল পইণ্ট তো মিডিল পইণ্টৰ পৰা আমি আহি কিনে আমি লেফ্ট চাইডে এনেকৈ সোমাই যাব লাগিব চাওক এইপিনে আপোনাৰ চিমলা যায় না দাদা এইপিনে চিমলা যায় আপোনাৰ তো চিমলা এনেকৈ মানে চিধাই গৈ থাকিলে আপোনালোকে দাৰাগাঁও পাই যাব মোটামুটি কেই কিলোমিটাৰমান যাব লাগিব ইয়াৰ পৰা মোটামুটি ধৰক আপোনাৰ 40 কিলোমিটাৰমান হ'ব আৰু মোটামুটি 40 কিলোমিটাৰমান গ'লে আপোনালোকে দাৰাগাঁও পাই যাব এইটো চিধা ৰাস্তা একদম আৰু তো গাইছ আমি আহি চাওক এটা পইণ্ট পালোঁ ইয়াতে মানে বৰমাৰ পৰা সোমাই কিনে চিধা আহিব আহি এটা পইণ্ট পাব এইপিনে যায় আপোনাৰ দাৰাগাঁও এইপিনে যায় আপোনাৰ মইনাপুখুৰী বুলি মন্দিৰ এটা আছে এইপিনে মইনাপুখুৰী ভুল নক'ব আপোনালোকে ৰাইট চাইডে এনেকৈ দাৰাগাঁৱৰ পিনে সোমাই যাব চাইনবোৰ্ড টাইনবোৰ্ড লগাই আছে কিবা কিবি তো এনেকৈ দাৰাগাঁৱৰ পিনে এইপিনে সোমাই যাব আপোনাৰ ব্লক পাৰৰ ৰাস্তাটো বঢ়িয়াকৈ যি ৰাস্তাটোৰে এনেকৈ সোমাই আহি লাষ্টত চাওক এইখন এখন গেট পালোঁ দাৰাগাঁও পিকনিক স্পট তো ইয়াতে মানে এটা ধুনীয়া কেম্প বনাইছে ইয়াতে ধুনীয়া ল'ৰাকেইজন মানে তাৰমানে কিবা এটা পইচা লয় আৰু সোমোৱাৰ কাৰণে এওঁলোকে তাৰমানে বেছি পইচা নহয় ধৰক আমি 4 চকীয়া আনিছোঁ 4 চকীয়া 200 টকা লৈছে আৰু বাইকত কম লয় তো ধুনীয়া এনেকৈ একদম সোমাই যাব লাগিব আৰু মজা প্লেচ তাৰমানে তো আমি পইচা পাতি দিলোঁ তো বোলক এতিয়া সোমাই যাওঁ তো গাইছ ৰাস্তাটো সোমাই আহিলোঁ আমি আহি কিনে অলপ বেয়া ৰাস্তা আছে এইখিনি দাৰাগাঁৱলৈকে যোৱা ৰাস্তাখিনি অলপমান বেয়া মানে হিল আছে ডাউন অলপ ৰাস্তাটো আৰু এইপিনে চাওক ধুনীয়া পাহাৰ চাহাৰ আৰু এইখিনি ভূটান গাইছ তাৰমানে ভূটানৰ পাহাৰ এইখন সেইপিনে আপোনাৰ সেই চাইডে ভূটান
তো লাহে লাহে যাই আছোঁ ৰাস্তাটো খুবেই বেয়া চাওকচোন কিমান ডাউন বাপৰে বম ডাউন দেখো ৰাস্তাটো তো চাওক কি ধুনীয়া প্লেচ গাইজ একদম তাৰমানে পাহাৰ আৰু মানে এটা মজা প্লেচ ৰাস্তাটো অলপ বেয়া এইখিনি মোটামুটি 1 কিলোমিটাৰ মান অলপ বেয়া কিন্তু এইখিনি অলপ লাহে লাহে যাব একদম বাইক আনিলে বেছি ভাল তো চাওক এইখনে হৈছে দাৰাগাঁও ইয়াতে ধুনীয়া ধুনীয়া এনেকৈ কেম্প বনাই দিছে এইপিনে বহুত ৰ'দটো তো ধুনীয়াকৈ ছায়াত বহিব পাৰিব আৰু এইখন আছে দাৰাগাঁও গাইজ তো মজা জেগা তো ক'ত পানী আছে পানীখিনি দেখাম মই কিন্তু তাৰে আগতে এটা বস্তু দেখাওঁ এইপিনে চাওক কি ধুনীয়া এখন পাহাৰ তাৰমানে ইয়াতে আপোনাৰ দোকান পাই যাব কিবা খালে বস্তু ল'লে এভেইলেবল দোকান আছে ধুনীয়া ধুনীয়া দোকান আছে তো গাইজ মই যে দূৰৰ পৰা দোকানবিলাক দেখালোঁ চাওক এইবিলাকে দোকান ইয়াতে গাইজ বিভিন্ন বস্তু পাই যাব গাহৰি চাহৰি পাই যাব গাহৰি পুৰা আছে এইবিলাক পলু আৰু পলুটো মই নাখাওঁ আৰু কিবা কিবি বিভিন্ন বস্তু পাই যাব আৰু অমলেট চমলেট বনাই দিব তো ধুনীয়া দোকান মানে ইয়াতে তো ব'লক এতিয়া আপোনালোকক পানী দেখাই দিওঁ মই তো চাওক এইখন হৈছে গাইজ ভূটান পাহাৰ কি ধুনীয়া লোকেশ্যন মানে কেমেৰাতকৈ গাইজ অৰিজিনেল বেছি লোকেশ্যন মানে ভাল কিন্তু গাইজ আজি পানী কম যিহেতুকে মই অলপ আগতে আহিলোঁ জুনৰ মাহতে আহিলোঁ জুলাই আগষ্টত পানী বেছি হয় পানী আছে মানে অলপ অলপ পানী আছে চাওক আৰু পানীৰ মানে বিৰাট ধাৰ কিন্তু ইয়াতে গাইজ চাওক কি ধাৰ মানে পানীৰ বৈদ্য ধাৰ মানে পানীৰ তো মজা প্লেচ তাৰ মানে মই পানীৰ ধাৰ দেখাই দিওঁ ৰ'ব আপোনালোকক তো চাওক গাইজ কি পানীৰ ধাৰ চাওক কি ধুনীয়া একদম নিজৰা ইয়াতে পানী বহুত বেছি থাকে একদম এই একদম ওপৰলৈকে পানী থাকে কিন্তু আজি মানে পানী বহুত কম আছে চাওক মানুহবিলাকে ধুনীয়াকৈ গা পা ধুই আছে বঢ়িয়া আৰু এইখন এখন গাইজ ব্ৰিজ তাৰমানে ব্ৰিজখনত যাম অলপ পিছত তো চাওক কি ধুনীয়া পানীৰ ধাৰ বম ঠাণ্ডা পানী মানে গাইজ বম ঠাণ্ডা পানী তো কি ধুনীয়া দাৰাগাঁও তো গাইজ অলপ আগত যে ব্ৰিজখন দেখাইছিলোঁ এইখনে হৈছে ব্ৰিজখন ধুনীয়া মানে টায়াৰৰ ব্ৰিজ মানে কালাৰ কৰি দিয়া আছে মানে এইখনেৰে আপোনালোকে এনেকৈ খোজকাঢ়ি সিপিনে যাব পাৰে চাওক কি ধুনীয়া ব্ৰিজ তাৰমানে একদম ধুনীয়া লাগিছে মানে ফটো চটো উঠিব পাৰে মজা লাগিছে একদম তো গাইজ পানীত গা চা ধুম বঢ়িয়াকৈ অলপ দেৰিকৈ ধুম প্ৰথমতে আমি খানা পিনাৰ ব্যৱস্থাখিনি কৰি লওঁ মানে ভাত তাতখিনি বঢ়িয়াকৈ মাংস এনেকৈ বানাই লওঁ তাৰপিছত আমি বঢ়িয়াকৈ ভাত তাত বানাই গা চা ধুম তো সেইখিনি পিছত দেখি আছোঁ বোলক এতিয়া ক'ত ভাত বনাম লোকেশ্যনখিনি চাই লওঁ বঢ়িয়া জেগা এটা চাই লওঁ বোলক এতিয়া মানুহ কম অলপমান কেইদিনমান পাছত কিন্তু বহুত মানুহ হ'ব ইয়াতে মোটামুটি জুলাই আগষ্ট মাহত একদম ভৰ্তি হৈ যায় এতিয়া মানুহো কম পানীও কম সেইকাৰণে আমি যাতে আপোনালোকক ভালকৈ দেখাব পাৰোঁ সেইকাৰণে হলকান্দি আহিছোঁ মই জুনৰ মাহতে আহিছোঁ তো এতিয়া বোলক খানাখিনি চাই লওঁ কি হয় কি নহয় তো গাইজ আমাৰ গাড়ী এইখিনি মানে আছে দূৰত আছে তো য'ত মই পানী দেখালোঁ তাৰ পৰা বহুত জেগা খোজকাঢ়ি আহি চাওক ধুনীয়া ঘৰ এটা বনোৱা আছে ইয়াতে ধুনীয়া ঘৰ তো আমি ঘৰটোৰ ভিতৰত নবনাওঁ ঘৰটোৰ বাহিৰত বনাম বঢ়িয়াকৈ ধুনীয়া এখন বাটাও দি আছে আৰু আমাৰ ভাইটি খুৰা পূৰা ৰেডি তাৰমানে মানে লোকেশ্যন চাই আছে ক'ত ভাত বনাব আৰু এইখন দেখিছেনে গাইজ ভাৰত লিখা আছে গাইজ মই ওচৰৰ পৰা দেখাই দিওঁ ৰ'ব লোকেশ্যনটো দেখালোঁ এইখন মানে ভাৰত ইণ্ডিয়া এইখিনি লোকেশ্যন মানে গাইজ চাওক ইয়াৰ পৰা মানে এই চাইডে আপোনাৰ ভূটান এইপিনে আমাৰ ইণ্ডিয়া তাৰমানে আৰু ইয়াতে গাইজ এটা বস্তু বেয়া লাগে চাওকচোন এইবিলাক আপোনাৰ মদৰ বটল বিয়েৰৰ বটল খাই কিনে পেলাই থৈ মানুহবিলাকে একদম ভাল নালাগে এইবিলাক বস্তু তো আপোনালোকে ইয়াতে আহিলে অলপ চাব তাৰমানে এইবিলাক গ্লাছ চাছে কাটিব পাৰে অলপ খোজকাঢ়োতে চেণ্ডেল টেণ্ডেল পিন্ধি খোজকাঢ়িব কাৰণ বহুত ভাঙা গ্লাছ চাছ থাকে তো অলপ সাৱধান হ'ব তাৰমানে তো বোলক এতিয়া আমি খানাটো প্ৰিপাৰেশ্যন কৰোঁ তো গাইজ আমি একদম খৰি চৰি ঘৰৰ পৰা লৈ আহিছোঁ এয়া ফাঁচাত মাংস আছে বম চাটা আছে ৰাজুদা কেনে লাগিছে ফুড চেলেঞ্জ হ'ব নেকি আজি বঢ়িয়া ভাইটি খুৰা দাড়ি চাওকে একদম গৰা পাইছে কিন্তু দাড়ি যাই কিনে মই বনাব লাগিব এনে দাড়ি তো গাইজ চাটা টাটা লৈ কিনে যাই আছোঁ ৰ'ব আমাৰ খানা খোৱা লোকেশ্যনটোক লৈ যাই আছোঁ ৰ'ব আৰু চাওক গাইজ আমাৰ এই মানুহ কটা আহি আছে খানা চানা লৈ একদম খৰি চৰি লৈ আজি ভিলেজ কুকিং আনিব ভিলেজ কুকিং চিকেন লেগ পিচ আৰু চাওক পানী পূৰা বহি আছে একদম বঢ়িয়া জৰে পানী বহি আছে আৰু আমাৰ মানুহ কটা চাওক পূৰা গৈ আছে আৰু মজাকৈ আৰু আমি খানা খোৱা লোকেশ্যনটোৰ পৰা এইপিনে চাওকচোন গাইজ এইপিনে চাওক এই ৰাস্তাটো দেখিছেনে আপোনালোকে ওপৰত দি উঠি যাব পাৰে দেখিছেনে মানে এনেকৈ ফ্লেগ চেক দিয়া আছে এনেকৈ ওপৰত উঠি যাই কিনে আপোনালোকে মানে কিবা যাব পাৰিব নে এইপিনে এনেকৈ ওপৰত উঠি যাই কিনে ধুনীয়া কিবা কিবি আছে তাতে চাগে বৈ নাযাওঁ তাতে কিন্তু সেইপিনে যাব পাৰে আপোনালোকে সেইপিনে আমাৰ খানা চানা ৰেডি কৰি আছে কিন্তু গাইজ মই লোকেশ্যনটো চাই পাগল লৈ আছোঁ ইমান ধুনীয়া লোকেশ্যন চাওক না ভূটান পাহাৰ কি মজা লোকেশ্যন মানে কিবা মনোমোহা হৈ গৈছোঁ মই লোকেশ্যনটো যে ইমান ধুনীয়া লাগিছে মানে একদম তামাম দিছে দেই তো আমাৰ ৰাজুদা চাওক ধুনীয়া চাটাৰ এটা লগাই আছে একদম ধুনীয়া পৰিৱেশত ধুনীয়া ছাতিৰ তলত কিন্তু চাটাৰটো ডাকবা চাপা দিছিল ৰাজুদা আমাৰ অখল আছিল আৰু এইপিনে চাওক আমাৰ ভাইটি খুৰাই পূৰা ৰেডি হৈ আছে আজি বনাব গোটেইখিনি তো গাইজ ইয়াতে আহি কিনে বহুত গৰম লাগিছে মই ভাত বনাওক লৈ অপেক্ষা কৰিব নোৱাৰিলোঁ মই গা ধুৱাই ল'ব ইয়াতে মই নামিম এতিয়া বোলেকে পূৰা এনজয় কৰিম পানীত গাইজ তো চাই থাকক তো গাইজ বোলক পানীত নামো বিৰাট ভাল অলপ ভয় লাগিছে কিন্তু পানীত নামি কি লৈছে টেনশ্যন নাই কিন্তু বিৰাট পিছল গাইজ ইয়াতে আহিলে এটা সাৱধান হ'ব বিৰাট পিছল কিন্তু বিৰাটে পিছল তো পানীত নামো মই তো গাইজ এয়া পানীত কম ধাৰ কি শান্তি পুৰা ঠাণ্ডা মজা ফিল গাইজ গাইজ মোক লৈ গ'লে মই আৰু ইয়াৰ পৰা নাযাওঁ গাইজ তো গাইজ 1 ঘণ্টামান পানীত গা চা ধুলোঁ মজা লাগিল ফুল এনজয় কৰিছোঁ ওপৰত ইমান গৰম ইয়াতে পূৰা ফ্ৰিজৰ নিচিনা ঠাণ্ডা পানী পূৰা এনজয় কৰিছোঁ আপোনালোকে দাৰাগাঁও আহিবই তো গাইজ বোলক আমাৰ খানা কি ৰেডি হৈছে চাওক খানাটো মেইন খানা কি ৰেডি হৈছে চাওঁ এতিয়া খানা চানা দেখাওঁ বঢ়িয়াকৈ খাম দেৰিকৈ আৰু গা ধুম তো বোলক খানাক লৈ যাওঁ আমি বঢ়িয়াকৈ বোলক
গা পা ধুই কিনে আহিলোঁ ৰ'বা আৰু চাওক আমি আহাক লাগি ভাইটিৰ আৰু চব্জি বহিছে চাওক চব্জি বহিছে বেঙেনা ভাতকেৰেলা পটল চব্জি বহিছে বাবলাৰে মাংসটো ধুই আছে চাওক ধুনীয়া একদম মাংস তো মাংসখিনি মেৰিনেট কৰিম এতিয়া চাওক হালধি দি দিলে ইয়াতে তো এনেকুৱা ধুনীয়া লোকেশ্যনত গাইছ চাওক এনেকুৱা মাংস সানি আছে কি মজা লাগিব আজি তাৰমানে ঘৰত খোৱা ফিলটো আৰু এইবিলাক জেগাত খোৱা ফিলটো বহুত বেলেগ পুৰা মেৰিনেট কৰি আছে কি ডাঙৰ ডাঙৰ চিকেন লেগ পিচ দেখিছেনে গাইছ বম ডাঙৰ ডাঙৰ চিকেন লেগ পিচ আনিছোঁ আজি তো গাইছ চিকেন লেগ পিচ কটা মই ফ্ৰাই কৰিম তাৰপিছত ভাইটিৰে মাংসখন বানাব তো চিকেন লেগ পিচ কটা এটা কৰা একদম বঢ়িয়াকৈ ফ্ৰাই কৰি ক্ৰিস্পি ফ্ৰাই কৰি খাম চিকেন লেগ পিচ কটা পুৰা দৈৰে সানি লৈছে চাওক কি মজা চিকেন লেগ পিচ তো গাইছ চিকেন লেগ পিচ গ'ল তেলত আমি চাৰিখন চিকেন লেগ পিচ একেলগে দি দিম তেলত বঢ়িয়াকৈ তো এনেকুৱা পৰিৱেশত পাহাৰীয়া পৰিৱেশত চাওক গাইছ চিকেন লেগ পিচ ফ্ৰাই কৰি আছোঁ কি মজা তাৰমানে পৰিৱেশ তো গাইছ আমাৰ চিকেন লেগ পিচ ফ্ৰাই একদম ৰেডি আৰু এইপিনে চাওক আমি কণী লৈ আহিছোঁ তো বোলক এইখিনি প্ৰথমতে আমি টেষ্ট কৰিছোঁ ভাতৰ আগে আগে প্ৰথমতে আমি কণী টেষ্ট কৰিম একদম চাওক ধুনীয়া ডিম বইল ডিম একদম এইটো কণী টেষ্ট কৰিম কণীটো কিবা চিম্পুল কণী অলপ নিমখ দিব কণীত তো গাইছ এইটো চাওক বম ডাঙৰ চিকেন লেগ পিচ এনেকুৱা পৰিৱেশত চিকেন লেগ পিচ খাই আছোঁ কি মজা লাগিছে চুপাৰ ধুপাৰ চুপাৰ ধুপাৰ মজা ক্ৰিস্পি মজা টেষ্ট হৈছে চিকেন লেগ পিচ মজা লাগিছে একদম তামাম তাৰমানে তো গাইছ চাওক আমাৰ ভাইটি খুৰাই সেয়া মাংস বনাই আছে চাওক কি বঢ়িয়া ব্ৰইলাৰৰ মাংস একদম মজাকৈ বনাই আছে পিঁয়াজ চিয়াজ দি কিনে ধুনীয়া ফ্ৰাই কৰি আছে এয়া চাওক ভাইটিৰে আমাৰ আঞ্জাৰ মাংস টেষ্ট কৰিব দি আছে কি মজা লাগব খাই বঢ়িয়া কিন্তু কালাৰ বঢ়িয়া হৈছে এই আমাৰ আঞ্জাৰ পৰা মাংস উলিয়াই দিলে ভাইটি খুৰাই চাওক ধুনীয়া কালাৰ হৈছে আৰু ধুনীয়া একদম সিজি গৈছে এতিয়া টেষ্ট কৰোঁ আহক মজা হৈছে ধুনীয়া মছালেদাৰ মজা লাগিছে মাংসটো খাই বঢ়িয়া হৈছে টেষ্ট বঢ়িয়া হৈছে গাইছ আঞ্জাৰ মাংস ধুনীয়া হৈছে গাইছ আৰু ভাত তাত চব ৰেডি কৰি ভাইটিৰে ৰাজুদাহঁতে গা পা ধুলে বঢ়িয়াকৈ আৰু চাওক ওচৰত বহুত ল'ৰা ছোৱালী গা পা ধুই আছে আৰু বহুত মানুহ আছে চাৰিওপিনে তো ভাইটিৰে আৰু ৰাজুদাই পুৰা এনজয় কৰি আছে পানীৰ পুৰা মজা লৈ আছে তাৰমানে ভাত পানী বনাই পুৰা গৰম লাগিছে তো পানীৰ পৰা মানে মোটামুটি অলপ আধা ঘণ্টামান উঠি অহা নাই তো পুৰা একদম পানীত শুয়ে গৈছে পাৰিলে ভাইটিৰে চাওক বিভিন্ন মানে একদম সাতটা পজিশ্যন দি আছে শিলতো মানুহ সাঁতুৰিব পাৰে নাই চাওকচোন পুৰা সাতটা পজিশ্যন শিলত তাৰমানে তো ফুল এনজয় কৰি আছে ভাইটিৰা আৰু ৰাজুদাই আৰু লগতে অলপ পিছত ময়ো পানীত নামি গ'লোগৈ চাওক ময়ো বঢ়িয়াকৈ পানীত অলপ শুই দিলোঁ আৰু মজাকৈ তো মজা লাগিছে গোটেইকেইটা পানীত নামিলোঁ তো ফুল এনজয় মানে গাইছ আৰু এইপিনে চাওক আমাৰ লাষ্টত বাবলাদাও পানীত নামিলে গামচাখন পিন্ধি বাবলাদা মানে হাফ পেণ্ট আনিছিলে তো গামচা পিন্ধি নামিলে লগত ৰাজুদা তো ফুল এনজয় আৰু গাইছ তো গাইছ চাওক গা চা ধুই আহিলোঁ এয়া আমাৰ ভাত ৰেডি হৈছে এয়া মাংসৰ আঞ্জা ভাত এয়া চব্জি দিছে আৰু এয়া মাংস দিছে আৰু এইপিনে আমাৰ এতিয়া আৰু লেবু টেঙা কাটিব এতিয়া তো আহক টেষ্ট কৰোঁ খানাখিনি তো গাইছ চাওক ধুনীয়া মাংসৰ আঞ্জা একদম গ্ৰেভিটো মজা হৈছে তো বঢ়িয়াকৈ ভাতৰ লগত আজি হাততে লৈ খালোঁ আৰু বঢ়িয়াকৈ পিকনিক খালে এইবিলাকে এটা মজা তো প্ৰথমতে মাংসৰ আঞ্জাৰে ভাতটো টেষ্ট কৰিম এয়া চাওক চব্জি আছে আমাৰ মিক্স চব্জি আৰু যে ভাত খাই থকাৰ মাজতে চাওক চালাড ডাইৰেক্ট প্লেটত চালাড কাটি দি আছে ডাইৰেক্ট প্লেটত এয়া চালাড আৰু অলপ আগতে মাংস দেখাইছে মই এভেইলেবল এয়া চাওক ভাতৰ লগত মাংস এক পিচ মাৰি দিওঁ পুৰা আৰু বঢ়িয়া লাগিছে খাই তো আজি বহুত বেছি আমি খানা অনা নাই ধুনীয়া মাংস ভাত চব্জি আৰু চালাড আছে লেবু আছে তো খানা খানি খাই মজা লাগিছে কি ভাতৰ মাজত লেবু চেবু দি আছে এই লেবু তো খানা খানি খাই একদম মজা লাগিছে খাই ল'লো গোটেইখিনি তো গাইছ এয়াই আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা দাৰাগাঁও ভূটান বৰ্ডাৰৰ ওচৰত তো মজা প্লেচ একদম তো গাইছ এইখনে আছে দাৰাগাঁও বহুত এনজয় কৰিলোঁ পুৰা গা ৰুলোঁ খানা খালোঁ বহুত কিবা কিবি এনজয় কৰিলোঁ আপোনালোকে গৰমৰ দিনত তাতে আহক মজা জেগা একদম বৰমাইদি সোমাই আহিব লাগে দেখালোঁ মজা জেগা ধুনীয়া প্লেচ তো পুৰা ঠাণ্ডা মানে ফুল এনজয় কৰিলোঁ এতিয়া আৰু বেগ চেগ ল'লোঁ আৰু চব এনজয় কৰা হ'ল এতিয়া ইভিনিং 4টামান বাজিল তো এতিয়া ঘৰত যাম আৰু লাহে লাহে তো কেতিয়াবা আহক গাইছ দাৰাগাঁৱলৈ মজা জেগা মজা প্লেচ একদম সুন্দৰ জেগা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' লাইক কৰি দিব তো ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ তো সকলোকে থেংক ইউ